এনেকে আমি বাহৰ তলে তলে অকণমান যাব লাগিব পাৰে পাৰে। নমস্কাৰ বন্ধুসকল, আজি বতৰটো অকণমান ডাৱৰীয়া, কিন্তু ডাৱৰীয়া হ'লে কিন্তু গৰম বহুত আছে। চ' ভাবিছোঁ কি আমাৰ লোকেল ঠাইত বোলে এটা ধুনীয়া পাহাৰত বোলে এটা ধুনীয়া পুখুৰী আছে, তাত মানে গা ধুব যাম। মোৰ লগত ধীৰাজ আছে, ৰিপুঞ্জয় আছে। পুখুৰীটো ভাল লাগে বোলে যাই কেনে গা ধুই। মই আজিলৈকে যাই পোৱা নাই, ফটোত দেখিছোঁ অকল। এতিয়া ব'লকচোন যাই চাওঁ আমাৰ লোকেল ঠাইতে ইমান ধুনীয়া ঠাই ক'ত আছে, একদম শ্বিলং টাইপ লাগে বোলে। আৰু আপোনালোকে মাল চাল খাব নাযাব তাতে, নহ'লে বা একদম লোকেল মানুহে এনেকুৱা মাৰ দিব ন। চ' নাযাব, ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন চম্পাৱতী হাইস্কুল, এইটো গণেশ মন্দিৰ। আমি ইপিনে যাব লাগিব, মানে ইপিনে এইটো চাইড চিধা। আমাৰ ধীৰাজে ভিডিঅ' কৰি আছে, ইয়াৰো মানে এটা চেনেল আছে। চ' লিংকটো দি দিম, আপোনালোকে চাই ল'ব। মই ষ্টেবিলাইজাৰ নাই জানো না মোবাইলটোত। তো এনেকৈ আপোনালোকে এটা HP পেট্ৰল পাম্প পাব আহি আহি। তো আৰু আছে যাবলৈ। দয়া ফুচকা দোকান, কিন্তু ফুচকা খাব পইচা নাই আমাৰ। আমি দুখীয়া ব্লগাৰটো, চ' পইচা নাই। তো এইপিনে আছে আমাৰ বাথৌ মন্দিৰ। তো এইটো আমাৰ গণেশপাৰাৰ বাথৌ মন্দিৰ। ইমান ধুনীয়া মানে মন্দিৰটো, চাওক ইমান ধুনীয়াকৈ বনাইছে মন্দিৰটো। তো বোলক এইটো আছিল বাথৌ মন্দিৰ গণেশপাৰাৰ। তো আকৌ আমি অলপমান যাব লাগিব, অকণমান বাকী আছে আৰু। তো আমাৰ দুজন আহিব আছিল, বাকী এই দুজন। তো ফাইনেলি আমি যিটো ৰাস্তা দি পাহাৰৰ ওপৰত যাম, সেই ৰাস্তাটো আমি পাই গ'লোঁ, এইটো বাথৌ মন্দিৰটো। আৰু ইপিনে আছে ৰাজমোহন বৰপথ, সিপিনে চিধা চিধি গুচি যাব পাৰি, কিন্তু আমি অলপ তেৰা বেকাকৈ যাম, মানে চাইকেলখন থ'ব আছে। বিবি লেখা আছে গলিটোৰ নাম, আৰু গলিটোৰ নাম জেতুকী দৈমাৰী পথ। গতিকে আমি চিধাই যাম। তো বাকীকেইজন লগ সোমাই গ'ল ইপিনে। ব'লক আৰম্ভ কৰোঁ। মোক এৰি গ'ল জানানে, ব'লক অলপ দৌৰি যাওঁ। মোৰ মোবাইলত ষ্টেবিলাইজাৰ নাই, ভিডিঅ' ষ্টেবিলাইজ নহয়, মানে একদম জাকাৰাটো একদম কিডনী লৰি যোৱাকৈ জাকা খায়। তো আমি চিধাই যাব লাগিব, মানে এওঁলোকে চাইকেলখন থ'ব যায় বোলে। তো চাইকেলখন থৈ আমি আকৌ ওলাই আহিছোঁ। এবাৰ লেফ্ট চাইডে আমি ঘূৰিব লাগিব। তো ৰাস্তাটো অলপমান পাই না। তো এইবাৰ আকৌ আমি ৰাইট চাইডে ঘূৰিব লাগিব। তো এই ৰাস্তাটোৰ নাম ৰাজমোহন বৰপথ। এতিয়া কোনোপিনে আমি তেৰা তেৰিকৈ যাব নালাগে, একদম চিধাই যাব লাগিব। তো বন্ধুসকল বৰষুণ দি আছে অকণমান কিনকৈ। আমি পলিথিন চলিথিন লৈ আহিছোঁ যাতে মোবাইলকেইটা ভৰাই ল'ব পাৰোঁ। বন্ধুসকল অকণমান পাহাৰীয়া ঠাই, ওখ আছে অকণমান। ব'লকচোন আমি অলপমান আগবাঢ়ি যাওঁ। এইখিনি অকণমান ওখ। তো আমি যিটো নিজৰাৰ শব্দ শুনি আছিলোঁ, এইপিনে অকণমান দেখা পায়। খাত্ৰকাৰ খিলাৰী ইয়াতে খোজ দিব লাগিব, কেমেৰাটো চাই ৰবক দেখুৱাই দি আছোঁ। তো এইটো নিজৰা দেখিব পাৰিছে, ইমান ধুনীয়াকৈ বৈ গৈ আছে। আজি আমাৰ লোকেশ্যনটো পুখুৰী। বোলক মোক লগকেইটা এৰি যাই থাকে বাৰে বাৰে। তো বন্ধুসকল বিপদৰ সময়ত বন্ধু চন্ধু পোৱা নাযায়। এইকেইটাই মোক এৰি আহিছে, এইকেইটাই প্ৰত্যেককেইটাই এৰি আহিছে মোক। খেফাই গৈছোঁ। এইটো এটা ষ্টপেজ ব্যৱহাৰ কৰিব, ইয়াত বহিব পাৰে। বোলক আৰু একবাৰ যাত্ৰা আৰম্ভ কৰোঁ। তো আকৌ এবাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি ফাৰ্ষ্ট ওখ পালোঁ সেইটো, আৰু ছেকেণ্ড ওখ এইটো। কিন্তু পাহাৰত বাইক চাইক আনিলে কি ভাল জানে, আপোনাৰ পেট্ৰল বাচি যায়। উঠাৰ টাইমত পেট্ৰল কিনি যায়, নামাৰ টাইমত ধুনীয়াকৈ নিউট্ৰেল কৰি ষ্টাৰ্টটো অফ কৰি আহি থাকক, আপোনাৰ পেট্ৰল বাচি যাব। তো বৰষুণ দিব আৰম্ভ কৰিছে। তো এটা টাৰ্ণিং পালোঁ আমি এনেকৈ। তো জোৰে বৰষুণ আৰম্ভ হ'ল। এই বৰষুণটো কমালে আমি অকণমান ৰখোঁ দিয়ক। তো ইপিনে আহিছিলোঁ আমি। তো আকৌ এবাৰ লগ উঠি যাওঁ। আৰু এখন দোকান, গতিকে দোকানৰ কাৰণে চিন্তা নাই ইয়াত। তো এইপিনে এটা মন্দিৰ আছে বন্ধুসকল, এইটো মন্দিৰ এটা আছে এইবিলাক। আৰু এইপিনে ফুচকাৰ দোকান, ফুচকাৰ দোকানো আছে ইয়াত। তো আৰু এখন দোকান, চব দোকান বহুত আছে, চিন্তা নাই। এবাৰ চাৰিওপিনৰ পৰিৱেশটো মই দেখাই দি আছোঁ। চাওক ইমান ধুনীয়া পৰিৱেশ। আৰু এইটো এটা শনি মন্দিৰ এটা আছে, চাওক ইমান ধুনীয়া পৰিৱেশ।
আৰু আপোনালোকে ৰাস্তা দি চিধা চিধি আহিব, কোনো পিনে যাব নালাগে, পূৰা চিধাই যাব। তো বন্ধুসকল বাকী চব ঠিক আছে, মাত্ৰ ৰাস্তাটো অকণমান বেয়া আহি পিনে, মানে বেয়া মানে বৰষুণটো দিলে ন, চ' অকণমান বেছিকৈ বোকা হৈ গ'ল। তো আপোনালোকৰ যদি ভাগৰ চাগাৰ লাগি যায় এনেকুৱা ঠাইতে গা চা ধুই কিনে ফিৰি যাব পাৰে, আৰু যদি ভাগৰ চাগাৰ নালাগে তেনেহ'লে চিধা চিধি গুচি যাব, কাৰণ ইয়াতকৈ ডাঙৰ পুখুৰী আছে। তো বন্ধুসকল চেণ্ডেলৰ অৱস্থা চাওক, একদম ভৰ্তি চেণ্ডেল বোকাৰে, ৰাস্তা মে খাল, ইয়া খাল মে ৰাস্তা, পতাহি নেই চলতা। তো বন্ধুসকল আমি পাই গ'লোঁ পুখুৰীটো, এইখিনিত পুখুৰীটো আছে। ফাইনেলি আমি আহি পালোঁ, আৰু চাওক ইয়াত গা ধুই আছে অলৰেডি। তো বন্ধুসকল আমি ফাইনেলি আহি পালোঁ, পুখুৰীটো আহি পালোঁ, দেখিব পাৰিছে। এইপিনে এখন হেলিকপ্টাৰ আহি আছে, এইপিনে দেখা পাইছেনে নাজানো, ব'লক তাতে আমি যাই কিনে গা চা ধুওঁ। তো এনেকৈ আমি বাঁহৰ তলে তলে অকণমান যাব লাগিব, পাৰে মাত্ৰ বৰষুণৰ দিনত আহিলে অকণমান সাৱধান হ'ব, কাৰণ পিছল হৈ থাকে ঠাইখিনি বহুত। তো দেখিব পাৰিছে আমাৰ ধীৰাজ লেংটা হৈ গ'ল, মই লেংটা হওঁ আহক। তো বন্ধুসকল এইটো এটা শিল, কিন্তু দেখা পায় পানীখিনি, এই মজা। এই দোস্তু আচ্ছা দেখিব পাৰিছে বন্ধুসকল কিমান দূৰ আছে, ই পূৰা ডুব গৈছে এইখিনিতে। বন্ধুসকল ময়ো নামো বুলি ভাবিছোঁ, ৰ'ব মই টি চাৰ্ট পিন্ধি কিনে নামিম। ভয় লাগিছে, মানে মোবাইলটো মই অকণমান থৈ দিম, তাৰ ছাইডত থৈ দিম, ৱাটাৰটো মোবাইল নহয়তো। আপোনালোকে সাঁতুৰিব নাজানে, সাঁতুৰিব জানা লগৰ লৈ এইখিনি যোৱা আছে ডাইৰেক্ট চিধা। আপুনি নামাৰ লগে লগে ইয়ালৈকে খোজ পাব, এইখনলৈকে খোজ আছে, এক খোজ যদি আগবাঢ়ি দিয়ে আপুনি পুটুককৈ পৰব, একদম আপোনাৰ কুটি পৰা দিব, একদম মজা লাগে। ঠাণ্ডা পানী, গৰম দিনত ঠাণ্ডা পানীৰ মজাটো বেলেগ। আপোনালোকে আহিব পাৰে, লেতেৰা নকৰোঁ, মাল চাল খাব আহিব, তাকে আহিব পাৰে। I've been getting out of bed these past few days. Think it's fair to be proud about it. I've quit ordering from all those fast food chains. I'm feeling better, there's no doubt about it. And my days are brighter, my shoulders are so much lighter. Just for a moment there, I thought that there was nothing more to life. I thought about it, wrote a couple songs about it. Just for a moment there, I lost myself. Mind if I be real for a minute? It's almost like everything I feel had a limit. It now gone past. Finding reasons to smile and to laugh and whenever. এইটো কিন্তু বুজাবুজি ৰেচলিং, কাক কাক মাৰিব সেইটো আগতে ঠিক হৈ গৈছে, মানে জোৰকে নেদি। তো বন্ধুসকল ইয়াত ৰেচলিং চলি আছে। তো বন্ধুসকল বহুত ভাল লাগিছে সঁচাকৈ, একদম ঠাণ্ডা ঠাণ্ডা পানী, কিন্তু আমি মাজলৈকে কোনো যোৱা নাই, কাৰণ মাজত মানে দোৱা আছে। সাঁতুৰিব জানে, কিন্তু মাজত আমি কোনো যোৱা নাই, ৰিস্ক লোৱা নাই। কিন্তু আপোনালোকে যে সাঁতুৰিব নাজানে, আপোনালোকৰ কোনোবা সাঁতুৰিব পৰা লগৰ লৈ আহিব আৰু ইয়াত এনজয় কৰিব পাৰে। আৰু এজনে শিকি আছে, আহিব পাৰে, ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। দেখিব পাৰিছে ইমান ধুনীয়া ঠাই, চাওক চাৰিওপিনে পাহাৰ আৰু মাজত ধুনীয়াকৈ একদম ডাঙৰ চাই পুখুৰী এটা, ইমান ধুনীয়া পৰিৱেশ চাৰিওপিনে। আৰু মাজত অকণ ওখ আছে, মানে শিল চিল আছে মাজত শিল চিল আছে, তাত এটা শিল আছে, পাৰ শিল আছে, মাজত শিল আছে, মাজত দোৱা আছে, মাজতো শিল আৰু মাজত শিল আছে। তো বন্ধুসকল বহুত ৰিক্সত মোবাইলটো লৈ আহিছোঁ, মোবাইলটো এতিয়া ওপৰত থৈ আহিম, তাৰপাছত অকণমান টাইম এনজয় কৰোঁ আহক, মানে মই এনজয় কৰিম, আপোনালোকে চাই থাকক। প্লিজ লেতেৰা কৰিব ইয়াত নাহিব। I've been getting out of bed these past few days. Think it's fair to. তো বন্ধুসকল এতিয়া এটা কম্পিটিশ্যন চলিব, কাই কিমান টাইম পানী তলত থাকিব পাৰে, সাঁতুৰিব পাৰাকেইটাইহে কৰিব এইটো। এনে গেমটো আৰম্ভ কৰোঁ। 1 2 3 বন্ধুসকল কি কৰোঁ, মই থাৰ্ড গোৱাৰ হেৰি লৈ আছে, আমোদ লৈ আছে, এনেকৈ গোৱাত এনেকৈ মানুহবিলাক শুই থাকে ন, উঠো দিয়ক, এনেকৈ খেলিব পাৰে আপোনালোকে। বহুত বেছি ভাল লাগিছে বন্ধুসকল, আপোনালোকে আহিব, আহি কিনে ইয়াত
মুড়ি চানা ভাজা যি আছে লৈ আহিব পুৰা এনজয় কৰিব আহিব অকণমান টাইম গা চা ধুওঁ তাৰপিছত ঘৰত যাম তো বন্ধুসকল আমি উঠি আহিলোঁ তো মাথা চাথা ভিজি আছে গামচা চামচা দি মুচি লৈছোঁ আৰু পুখুৰীটো এবাৰ দেখাই দিওঁ আপোনালোকক ইমান ধুনীয়া পৰিৱেশ চাওক কিবা এটা বেলেগ মজা লাগি যায় মানে ইয়াত আপোনালোকে আহিব পাৰে ইয়াত বহুত ধুনীয়া পৰিৱেশ আৰু লগৰ অলপ বেছিকৈ লৈ আহিব তেতিয়া মস্তিটো অলপ বেলেগ হয় তাৰমানে তেতিয়া আৰু এইপিনে এখন ধুনীয়া গছৰ বাগান চাগান আছে মানে গছ চছ ৰুইছে ধুনীয়াকৈ মানে পৰিৱেশখিনি স্থানীয় ৰাইজে মানে ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে গতিকে আমিও পৰিৱেশৰ কথা চিন্তা কৰিব লাগিব গতিকে আপোনালোকে যেতিয়া আহিব পেকেট চেকেট বা বটল চটল আনি মানে প্লাষ্টিকৰ বটল চটল আনি এইবিলাক পৰিৱেশ নষ্ট নকৰিব আপোনালোকে লগত লৈ যাব গোটেইখিনি এতিয়া আমি যাবলৈ ওলাইছোঁ গোটেইখিনি কাপোৰ চাপোৰ পেকিং হৈ গ'ল তো বন্ধুসকল বাকীবোৰ ভিডিঅ' এবাৰ চেক কৰি চাব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো পুখুৰী বাই বাই ব'লক ঘৰত যাওঁ আমি Now my days are brighter, just no longer feeling tighter. Don't wear my PJs every day, 'cause I would rather be on site. I thought about it, wrote a couple songs about it. Just for a moment there, I lost myself. তো বন্ধুসকল একদম চিকচিকা কৰি ল'লোঁ চেণ্ডেল পাত তে ফাইনেলি বাই বাই ঘৰত গমন কৰোঁ বাই বাই